These are the very much big issues nowadays. The government legalized. Sir, to please address the camera. मैं फर्स्ट ऑफ ऑल गूगल किया व्हाट इज द मीनिंग ऑफ इथनोबॉटनी बॉटनी आए लो इथनिक कल्चर और इथनिक ट्राइब्स आए लो इथनोबॉटनी एंड रिसोर्स मैनेजमेंट ऑफ द बोडोलैंड एक्चुअली इसमें क्या है तो मैं पढ़ रहा था मैं जो बैठा हुआ था मोबाइल पे मैं पढ़ रहा था कि एग्जैक्टली क्या है প্ৰেজেন্টেশ্যন কৰা দেখা নাম কথাটো একদম ৰাইটলি মেনশ্যন কৰিছে মোৰ মেমছত লাগিলে মই তেতিয়া ভাবিলোঁ এতিয়া জব নেকি অত বছৰ হোৱা নাই মইতো আৰু নেক্সট বছৰ পৰাই বহুত ধৰণৰ তেনেকুৱা অভিজ্ঞতা সঞ্চয় কৰিছে বুলি মই জানো এগ্ৰিকালচাৰ সেৰিকালচাৰ এগ্ৰিকালচাৰ পেছাদের কোজন বিজিনে থাকলা কালচার সে দেবা দম্পেও কালচার মানে হারিমু 2 hours later মোৰ জ্ঞান পিপাসু মনটোৱে সদায় নতুনত্ব হোৱাত বিচাৰি ফুৰে আৰু আজি তাৰে সোণালী সুযোগ মই পালোঁ আমাৰ ডক্টৰ যোগেশ দেউৰী ছাৰৰ সান্নিধ্যত মই আহিবলৈ সক্ষম হ'লোঁ এয়া বড়োলেণ্ড ইউনিভাৰ্চিটিত মই অলপ ভুল ৰাস্তাত আহিলোঁ এইফালে অকণমান ঘূৰি যাব লাগিব মিছিল মোৰ বাবে এথন'বটানী এটা কঠিন বিষয় হয় ইয়াৰ বিষয়ে মই কিমানখিনি আপোনালোকক ক'ব পাৰিম বা কিবা ভুল ভ্ৰান্তি হ'লে ক্ষমা কৰিব মই মিটিঙৰ পৰা যিহেতু মিটিঙত বহু জ্ঞানী গুণী বিদ্বান ব্যক্তিসকল আছিল তেওঁলোকৰ ভাষণৰ পৰা যিটো বুজি পালোঁ যে আমাৰ পূৰ্বজসকল ক'ৰ পৰা কেনেকৈ আহিল সেইটো সময়ত তেওঁলোকে কি কি বস্তু ব্যৱহাৰ কৰিছিলে কেনেকৈ তেওঁলোকৰ জীৱনশৈলী যাপন কৰিছিলে বেমাৰ আজাৰ হওঁতে কি ধৰণৰ ঔষধ ব্যৱহাৰ কৰিছিলে কি ধৰণৰ খাদ্য সামগ্ৰী ব্যৱহাৰ কৰিছিলে বা এটা বংশক কেনেকৈ ধৰি ৰাখিছিলে বা তেওঁলোকৰ পৰা বৰ্তমানে আমি কি কি বস্তু ধৰি ৰাখিব পাৰিব লাগিব আমাৰ ওচৰে পাজৰে থকা বস্তুবোৰ আমি সৎ ব্যৱহাৰ কৰি তাৰ গুণাগুণ লৈ আমাৰ জেনেৰেশ্যনবোৰ আগবঢ়াই লৈ যাব লাগিব এই ধৰণৰ হয়তো কিছু ধ্যান ধাৰণা মই আয়ত্ব কৰিছোঁ চাওক ধৰকচোন এটা সাধাৰণ এটা উদাহৰণ মই দিব খোজোঁ কুকুৰ এটা যদি বেমাৰ হয় সি পটককৈ গৈ পেলাই ওচৰত ঘাঁহ জংঘল খায় আৰু সেই ঘাঁহ জংঘলটো যদি আমি ৰিচাৰ্চ কৰোঁ নিশ্চয় মেডিচিন আছে কিন্তু তাৰ বিষয়ে লিখিত বা কাৰোবাৰ ওচৰত গৈ পেলাই এই বিষয়ে এই বস্তুটোৰ গুণাগুণ কি জানিব চেষ্টা কৰিছোঁ জানো কেতিয়াও কৰা নাই সেইবোৰ কৰিবলগীয়া কথা আছে আমি প্ৰত্যেকজনে নিজৰ ব্যক্তিগত লাভালাভৰ কাৰণে নিজকে উৎসৰ্গিত কৰোঁ কিন্তু সমাজৰ বা আমাৰ এই আশে পাশে থকা বিভিন্ন ধৰণৰ বনৌষধি বা যিকোনো টপিকছ হ'ব পাৰে সেইবোৰৰ বিষয়ে কিন্তু আমি ইমান এটা নিজক সন্নিৱিষ্ট নকৰোঁ তাৰ প্ৰয়োজনীয়তা আছে এটা জাতি গোষ্ঠী যদি জীয়াই থাকিবলৈ হয় তেতিয়াহ'লে তাৰ লগত বহু বস্তু সংলগ্ন হৈ থাকে প্ৰত্যেকটো বস্তুৰ বিষয়ে আমি ৰিচাৰ্চ মানে অনুসন্ধান কৰিব লাগিব তাৰ পৰা ভাল ভাল পইণ্টবোৰ যিটো আগতো আছিল ইয়াক জানিব লাগিব তেতিয়াহে আমাৰ নিজৰ নিজৰ জাতি গোষ্ঠীৰ স্বকীয়তাটো বজাই থাকিব এই কঠিন এটা ছাবজেক্টৰ বিষয়ে মই ইমানখিনি আপোনালোকক হয়তো বুজাই ক'ব নোৱাৰিম আজি এটা ছেমিনাৰ মই উপস্থিত হৈছোঁ এই ছেমিনাৰত উপস্থিত হৈ নিজে কিছু হ'লেও কিবা এটা হ'লেও মই বুজিছোঁ আৰু মই উপকৃত হৈছোঁ এইখিনিয়ে কথা এটা ছুটি ভিডিঅ' দি আপোনালোকক নজনা বিষয়ে এটা আভাস দিবলৈ চেষ্টা কৰিলোঁ গতিকে ভুল হ'লে ক্ষমা কৰিব আৰু এই ছুটি ভিডিঅ'টো মই ইমানতে সমাপ্ত কৰিছোঁ জয় হিন্দ